অসুবিধা হৈছে, আমাৰ বহুত অসুবিধা হৈছে। মানে ঘৰৰ বস্তু একোৱেই নাই, চব উটাই দিলে। বহু বছৰ লাগিছিলে। এতিয়া ভিতৰতো বস্তু বিচনা দাঙিবই নোৱাৰি। ভাঙি গৈছে চব। ল'ৰা ছোৱালী জ্বৰ কাহ হৈছে, ইয়াত ৰাখিব পৰা নাই। বিয়েৰত আছে। উলিয়াবলৈ সুবিধাই নাপালোঁ আৰু তৎক্ষণাত আহিলে। মানে যিবিলাক বস্তু আছিলে সেইবোৰতো দাঙিবই নোৱাৰি পটককৈ। প্ৰথম ইমান দূৰতো পানী বাঢ়ি গৈছে, সেইটোত কোনোতো ৰক্ষা কৰিব নোৱাৰে। মানুহে বচালোঁ আৰু কোনো বস্তু আমি উলিয়াব নোৱাৰিলোঁ আৰু। মানুহ দৌৰা-দৌৰি হ'ল, যেনে তেনে আমি নিজৰ হেৰিটোহে বচাইছোঁ আৰু তেনেকুৱা হ'ল। বস্তু একোৱেই নাবাঢ়িল।